নমস্কাৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান খিচিৰিৰ সুপতিলৈ ওয়েলকাম টু আৱাৰ শ্ব' খিচিৰিৰ সুপতি আজি মই বিজিত দেৱ চৌধুৰীয়ে শেষবাৰৰ বাবে আপোনালোকৰ লগত কথা পাতিছো আপোনালোকক নমস্কাৰ জনাইছো শেষবাৰ মানে মই জীৱনৰ শেষবাৰৰ কথা কোৱা নাই মানে এই যেটো আমাৰ চলিত বৰ্ষ 2018ৰ আজি এই অন্তিমখনত আমি উপস্থিত হৈছো আমি আকোৱালি লৈ আছো 2019 চনক অৱশ্যে আপোনালোকে এটা কথা ভাবিব পাৰে যে হয় মই জীৱনৰ সংকাটো মই এই আজি হেলমেট পিন্ধি আছো কাৰণ আমাৰ এই সাংবাদিক বিলাকৰ আজি এই অসমখনত কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা নাই আৰু সেই কাৰণে আমি আমাক নিজকে নিৰাপত্তা দিবৰ কাৰণে এই হেলমেট পৰিধান কৰিব লগা হৈছে আচ্ছা যি কি নহওক মই আমাৰ আজি আলোচনা আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক চিনাকি কৰাই দিছো আপোনালোকৰ আমাৰ বিশিষ্ট অতিথিখিনিক যদিও তেখেতসকলক চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই তেখেতসকল এটা সুকীয়া পৰিচয় আছে তথাপি মই কৈ দিছো এয়া মোৰ খোকাখে আছে আমাৰ করুণ গগৈদেৱ আৰু মোৰ ঠিক বাওঁফালে আছে জীবন্ত বিশ্ব শৰ্মাদেৱ নমস্কাৰ সকলোকে নমস্কাৰ দিছো শৰ্মাদেৱৰ ঠিক পিছতে আছে আমাৰ প্ৰাণেশ্বৰী হালৈ বাইদেউ বাইদেউ মোৰ ফোনিয়ত ব্যস্ত হয় হয় আগত বাইদেউ এনেকুৱা নাছিল খোপা বান্ধি আহে কিন্তু এই ইলেকশ্যনটো জিকাৰ পিছত অকমান মডাৰ্ণ হ'ব চেষ্টা কৰিছে বাইদেউ ঠিক আছে বাইদেউ নমস্কাৰ থ্যাংক ইউ আৰু বাইদেউ ঠিক হিকাখে আছে আমাৰ নাঙল গগৈ হিচাপে পৰিচিত নিখিল গগৈদেৱ আন্দোলনৰ মুডত তেখেত আচ্ছা আৰু একেবাৰে শেষত আছে আমাৰ কদৰুদ্দিন তাজমহল ডাঙৰীয়া নমস্কাৰ আৰু আজি বিশেষ মুহূৰ্তত আমাৰ লগত লাইভ আছে হুদুৰ দিল্লীৰ পৰা মোদীজি নমস্কাৰ মোদীজি नमस्कार नमस्कार मोदी जी बताइए हेलो हेलो पाए ऐसे मतलब मैंने सुन रहा है ना मोदी जी जी मैं बिल्कुल सुन रहा हूँ हाँ मोदी जी आप बताइए तो असम आपको कैसा लगा भाई और बहनों मैं आप सभी से कहना चाहता हूँ सबसे पहले तो असम के तमाम जनताओं को ये भी कहना चाहता हूँ অসমৰ যিমান ৰাজ্য আছে সকলক মোৰ তৰফৰ পৰা নতুন বছৰৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ और भाई और बहनों असम से मेरा बहुत ही पुराना लगाव है आपको पता होगा कि असम में चाय की शुरुआत हुई थी असम चाय से ही प्रसिद्ध है और भाई और बहनों मोदी भी चाय के लिए ही प्रसिद्ध है मैं बचपन में चाय बेचता था रेल के पटरियों में हेलो मोदी जी आप मतलब वो जो हमारा बहुत दिघल दलंग ये हुआ है ना मतलब क्या है ब्रिज का ये उद्बोधन क्या था फीता मतलब ये क्या मतलब काटा है फीता काटा हाँ जो उद्बोधनी अनुष्ठान में आया था ना तो आपको देखा था हमारा जो गामूसा है ना फुलम गामूसा आप ऐसे ऐसे हिलाता था मतलब ऐसे आपको ये गामूसा के बारे में कुछ बोलिए तो भाई और बहनों मैं आपको बताना चाहता हूँ पूरे असम वासियों को बताना चाहता हूँ कि ये गमछा नहीं है ये मेरा शान है एक गमछा के वजह से मतलब ये मुझे खुशी देती है मैं जहां भी जाता हूं इसे साथ लेके जाता हूं मैं योगा करता हूं तो इसे अपने गले पे लेके योगा पे लगा रहता हूं इससे एक नई एनर्जी मिलती है एक नई ऊर्जा मिलती है हाँ हाँ मोदी जी मतलब आप भाल मैंने अच्छा ही बोला है वो गामूसा जो है ना आपका डिंगी में फूल ढका जो ये मतलब क्या है वो आसाम का आजकल नहीं है ये थोड़ा सालानी हो गया आजकल बाहर से आया है आसाम हो सकता है आजकल हर चीज में मिलावट है लेकिन भाई और बहनों मैं जब भी इस गमछा को देखता हूँ मुझे एक नई ऊर्जा मिलती है इसलिए मैं हमेशा इसको अपने गले पे लटकाए रखता हूँ धन्यवाद धन्यवाद सर हाँ आप लाइन पे रहिएगा हम आएगा बाद में और कथा पटेगा मतलब बात बोलेगा आपसे हाँ ठीक है हाँ, नमस्कार नमस्कार जी प्रथमते आमी এটা गीत
গীত প্ৰত্যেকবাৰে আমি এটা অনুষ্ঠানত গীত কৰোঁ গতিকে আমি ভাবিছোঁ ছাৰ প্ৰথমতে এটা গীতৰ আৰম্ভ নালাগে নালাগে বাদ দিয়া হে কিনো সদায় সদায় গান বিলাক নহয় নহয় আপুনিতো কয় গান চান নহ'লে কিবা এণ্টাৰটেইনমেণ্ট নহয় নৰবা মই গান কিবা বেয়া পাওঁ বুলি কৈছো নেকি মই গানবিলাক ভাল পাওঁ মই নিজেও গাওঁ অলছো হয়নে গানেই হওক কবিতাই হওক অলছো মইতো গায়ে থাকোঁ বাট তোমালোকে আকৌ গানবিলাক এই গোৱাৰ পিছত আকৌ মাজে মাজে বেজীটো আকৌ আমাৰবিলাককহে দি থাকা সেইবিলাক বৰ এটা ভাল স্বভাৱ নহয় অলছো ঠিক আছে গগৈ ঠিক আছে তেতিয়াহ'লে মই আজি আৰম্ভণিতে মই আজি এই আমাৰ কদৰুদ্দিন তাজমহল ডাঙৰীয়াৰ ওচৰলৈ যাম ডাইৰেক্ট মই কদৰুদ্দিন তাজমহল ডাঙৰীয়াক সুধিম কিন্তু এই হেলমেটটো কিহৰ কাৰণে হে মই কথাটো বুজি নাপালোঁ নহয় নহয় মানে আপোনালোকে গম পোৱা নাই এইবিলাক কি ঘটনা হৈছে আমাৰ সাংবাদিকক মানে কেনেকুৱা এটা ভয়ংকৰ অৱস্থা হৈছে অসমত ইয়াত নিৰাপত্তা নাই যদি মই ইয়াত এইটো পিন্ধি নাথাকোঁ আছেই তেখেত আমাৰ ওচৰতে আছে ক'ব নোৱাৰি কেতিয়া মোৰ ফালি যায় সেইকাৰণে মই হেলমেট অবিহনে আজি ইয়াৰ ষ্টুডিঅ'ত কথা ক'ব নোৱাৰিম মই চৰি না মই দুটামান কথা কওঁ মই প্ৰথমতে আপোনাক দেখি সুধিছোঁ যে হেলমেটটো কি কাৰণত লাগে আমিতো এটা ছিকিউৰিটি ৰিজনৰ ভিতৰত আছোঁ না 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 চক আপুনি কাক ভয় কৰাৰ কথা কৈছে মই আপুনি নিশ্চয় জানে কথাটো মই এনেকৈ খোলা খুলিকৈ ক'ব নোৱাৰিম যদি আপোনালোকে মোক নিৰাপত্তাৰ ব্যৱস্থা নিৰাপত্তা আপুনি কাক বিচাৰিব লাগে চক আপুনি মই নিজে আছোঁ ন যদি অসমত আপোনাক কোনেও নিৰাপত্তা নিদিয়ে মই আপোনাক দিম আৰে বাংলাদেশী মূলৰ মানুহৰ লগত আপোনাৰ চক নাই আমাৰ মান সন্মানৰ কথা আছে তাজমহল ডাঙৰীয়া ইয়াতে ইমান কথা নক'ব আপুনিতো লগো দলিয়াই দিয়ে ন না 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 এটা কথা না আপুনি কিন্তু একদম মোৰ দায়িত্ব আপোনালোক বিশেষকৈ মই আপোনাক কৈছোঁ মোৰ দায়িত্ব আপুনি লওক কিবা হ'লে হয় শুনিছোঁ আপোনালোকে দুখ বুজি পাইছে নে তেখেতক ইয়াত বহাবই নালাগে আপোনালোকে ইমান দিন উঠাইছে তেখেতক আজি তেখেতে কিয় এইটো প্ৰাণেশ্বৰী বাইদেউ কৰুণ গগৈ ডাঙৰীয়াক কওক মোৰ আগত সেইবিলাক কথা তেনেকুৱা ধৰণৰ কথা নক'ব ঠিক আছে নহয় নহয় আপোনালোকে এতিয়া ইমান কাজিয়া পেচাল কৰিব নালাগে আজি আপোনালোকৰ কোনো TRP নাই আপোনালোকে TRP বঢ়াব চেষ্টা নকৰিব আজি TRP আছে অকল কদৰুদ্দিন তাজমহল ডাঙৰীয়া আপোনাক মই ডাইৰেক্টলি এটা কথা সুধিছোঁ যে এই ইলেকশ্যনৰ সময়ত পঞ্চায়ত ইলেকশ্যনৰ সময়ত আপুনি এজন সৰু ল'ৰাক আপোনাৰ মঞ্চত উঠি আপুনি যেতিয়া ঘামি জামি জোৰা জোপোলা হৈছিল তেতিয়া আপোনাৰ ঘাম মুচি দিবলৈ যাওঁতে আপুনি এই ল'ৰাটোক অকণমান ল'ৰাটোক আপুনি চৰিয়াই মঞ্চৰ পৰা নমাই পঠাইছিলে আৰু ঠিক এই উত্তেজনাটো মাৰ নাযাওঁতেই আপোনাক দেখিলোঁ 2 এদিন আগত আপুনি কোনোবা এজন সাংবাদিকক এনেকুৱা অভব্য আচৰণ কৰিছে আপুনি মানে মাৰিবলৈ উদ্যত হৈছে এনেকুৱা হয় আপুনি কিয় এইবিলাক কৰিছে কওকচোন আপুনি সাধাৰণ প্ৰশ্ন এটা সোধাৰ কাৰণে সৰু প্ৰশ্ন এটা সোধাৰ কাৰণে এই কথাৰ উত্তৰ আমি দি আছোঁ তেওঁৰ প্ৰশ্নটো সৰু আছিলে আমার উত্তর তো বহুত লম্বাটো এটু তো আপনি বুঝি না পায় আর একটা কথা কি আপনারা দেখেছে টিভি উবিত তো আমার ফটো উটো সব আই গেছে আমি যে ঘামি জামি গেছি আর গালু লাল পড়ে গেছে কিয়র কারণে আমি সকালবেলা সদায় আমি একটা ঔষধ খাই থাকো প্রেসারের কারণে সিদিনা খোয়া নাই এই নুখোয়ার কারণে এইটু হবো বলে আরে আপনি নকব আমার ঘরতো মোটা মানুষ আছে মোটা মানুর কেইটা গাল রঙা হয় প্রেসার উঠে আমি জানাই আছি বাইদেউ প্লিজ আপুনি বেছি আগবাঢ়ি নাযাব কেতিয়া গাল ৰঙা হয় আপুনি জানে হয় এনেকুৱা ফেমিলিৰ কথাবিলাক জানিব আচ্ছা জীৱন্ত শৰ্মাদেৱ আপুনি এই তাজমহল চাহাবৰ এই কথাটোৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া আপুনি কি ক'ব না চক তাজমহল ডাঙৰীয়াৰটো প্ৰসংগটো মই মুখলৈ আনিব নিবিচাৰোঁ কিন্তু আচলতে কথাটো কি হৈছে চক না চক ক'ব নোৱাৰিব ন কথাটো এনেকুৱা ধৰণৰ হৈছে যে চক পঞ্চায়ত ইলেকশ্যনত তেখেতৰ যিটো শোচনীয় পৰাজয় তেখেতকতো অসমৰ ৰাইজে সম্পূৰ্ণ সামৰি থৈ দিলে নে তলা চাবিৰ আৰু ইয়াতে কাম নাই কিন্তু তাৰ যিটো প্ৰতিক্ৰিয়া তেখেতৰ অলপ মই ভদ্ৰ ভাষাতে কৈছোঁ যে তেখেতৰ অকণমান মগজুৰ গণ্ডগোল হৈছে বুলি মই ক'ব বিচাৰোঁ না তাজমহল ডাঙৰীয়া আপুনি যদি বিচাৰে তেজপুৰত আহিব মই আপোনাক ফ্ৰী ট্ৰিটমেণ্ট দি দিম মই কৈ দিম না শৰ্মাজি আপোনাক একটা কথা একদম কৈ দিছোঁ খোলাখুলি আমাক আপনি মাথার গন্ডগোল হইছে বলি এটু কইছে এটু খুব খারাপ কথা কইছে না ভাই লোগোটো তো আৰু শুনক এই না তাজমহল খং উঠিছে না খং উঠা নাই আরে মোৰ একদম খং ক'ব তাজমহল ডাঙৰীয়া কওকচোন মই কথাটো কইলো মোৰ খং উঠিছে নেকি আরে রাগ উঠিলে মানুহ এনে মই কৈছো মোৰ বেমাৰ আছে এই প্ৰেছাৰৰ এইটো কাৰণে হয় গাল লাল ৰঙা হৈ যায় তবে মই কৈছো কি তেখেতে কয় মাথা খারাপ হৈ গৈছে তেওঁৰ হাসপাতাল আরে মোৰ নিজৰ হাসপাতাল আছে ভাই
মোৰ না যদি চক treatment- চক treatment- অসমত বিভিন্ন ৰাজনৈতিক দল আছে বিভিন্ন নেতা আছে হে। আজি পৰ্যন্ত কোনো নেতাই এনেকে কোনোবা এটা চেনেলৰ লগতো দলি মাৰি দিয়া নাই আৰে আমি মাৰা নাই নহয় না বাইদেউ আৰে চক আমি চক মাৰছি নেকি আৰে শুনক না নহয়, ভাই নহয়, নহয়, সেইটো কথা শুনক। নহয় মানে আমি মাতিছো আমি তেখেতে ক্লিয়াৰিফিকেশ্যন দিয়ক তেখেতে কওক তেখেতে ক্ষমা তেখেতে খোজক গোটেই অসমৰ ৰাইজক ক্ষমা খোজক না না এতিয়াতো আমি ক্ষমা শতবাৰ খুজিছো এইটো কৈ লৈছো আমি টিভি না শুনক আহা, বাইদেউ শুনক। বাইদেউ বাইদেউ আপুনি প্ৰথম উত্তেজিত কথা- হৈছে আপোনাৰ গাল ৰঙা হৈছে লাহে লাহে ৰ'ব বাইদেউ নাই এইটাই কথা কই এইটো ৰাগ উঠা কথা নহয় এইটোতো আমাৰ নিজা বেমাৰ একটা আছে এইটো কৈছো ঔষধ নাই খোৱা কাৰণে গাল ৰঙা হৈছে কিন্তু এইটো আপোনাৰ বেলেগ মাথা কথা। খাৰাপ বুলি কৈ দিলে এতিয়া কিন্তু এই শব্দ এই শৰ্মাৰ এই কথা আমাৰ মানে কি আমাতকে বয়সত নাই বহুত নাই সৰু হয়। শৰ্মাইতো বহুত ভালকে কৈ আছে ন আপোনাক আচলতে অসমৰ পৰাই বহিষ্কাৰ কৰি এই দিব চাওক, লাগে শব্দ চাওক নাই, 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 আচ্ছা নাই, মই এইটো- কৈ আছো শুনক নাই, যদি অসমৰ ৰাইজে আপোনাকতো ইয়াৰ পৰা খেদি দিয়াৰ নিচিনাই হৈছে কিন্তু আপুনি আহি ইয়াতে কাৰোবাক লগো এটা দলি মাৰি দিব না কোনোবা না দিনাখন মাৰাটো কিবা নাই এটা নহয় কৰিব। কি কথা কয় নাই, নাই, আপুনি? তেনেকে কাক নহয় ন। কি মাৰিলো আমি খালি শুধু দাঙিছোহে এইটো তাক আমি জানো এই সাংবাদিকটোক আমি জানো বহুবাৰ ই আমাৰ লগত এইটো কৰি আছে এইটো কাৰবাৰ কৰি আছে তাৰমানে আমাক জুকাই আছে না না মাৰে না তাকতো ভয় ৰ'ব, দেখাব হেৰি লাগিব না। আপুনি এইটো পানেশ্বৰ বাইদেউ, আৰু- আপুনিও চাব কাষতে আছে হেলমেট আপোনাক আৰু একটা কথা সেইখন দি একো কৰিব নোৱাৰে আপোনাকো মোৰ নিচিনা এটা হেলমেট দিয়া ব্যৱস্থা কৰিম বাৰু মই এই চিন্তা কথা নাই আমি কৈ আছো না শৰ্মাই একটা কথা ভুল কৈছে কি মাথা খারাপ এইটো শব্দ আনিব নালাগে এইটো কথা বহুত বেয়া কথা যদি ট্রিটমেন্ট করাব লাগে তেইলে আমার নিজের হাসপাতাল আছে আমি তাত যাম আর যদি দরকার হয় আমি দুবাই যাম আরে ভাই তোমার হাসপাতাল ঠিক আছে আপোনাৰ ডুবাইত চেনেল আছে আপুনি যাব কিন্তু ৰ'ব এই আমি মই কৰুণ গগৈ দেৱক সুধিব খুজিছো যে আপোনাৰ প্ৰতিক্ৰিয়া কি এই তাজমহল চাহাবৰ এইটো কথাৰ ওপৰত মানে এইটোতো মইতো কওঁ গৰিহণাৰ যোগ্য মিছা ক'লে কিডাল হ'ব এই তেনেকুৱা লঘু এডাল ঘপককে মাৰি দিব হয়নে হয়, হয়। নেলাগিবলগীয়া জেগাত লাগিব অলছো হয়নে হয়, এইটো কথা। জীৱনৰ কথা আছে হয়নে নহয় সেইবিলাক ৰিস্ক ল'ব নাপায় অলছো আৰু তাৰ ওপৰঞ্চি তাৰ মাজতে আকৌ এজনে যি টেপেক মাতি আছে এনেকে যেন কৰিছে যেন সেই অসমখন তেওঁ সেই আজু ককাকে কিনি থৈ নাতিনীয়েকৰ নামত থৈ গৈছিলে গোটেই দায়িত্ব যেন তেওঁলোকে লৈছে এই 15 বছৰে গাদীত থাকিলো অলছো তথাপিতো কোনোবাই ক'ব নোৱাৰে যে মোৰ অহংকাৰ হৈছে বুলি হয়নে তেওঁ কিন্তু এই দুদিনতে যিবোৰ কথা কৈছে অলছো কোনোবাহে তেজপুৰলৈ যাব লাগে অলছো ঠিক ঠিক না সাৰৰ মই কথা এপ্ৰিচিয়েট না না আপোনালোকে না কৰুণ গগৈ ডাঙৰীয়া এইটো তেওঁ সদায় এটা কিবা এটা খুচ মাৰি কথা এটা কৈ দিয়ে এনে ধৰণৰ কথা ভাল নহয় নাম মেনশ্যন কৰা নাই খুচটো তেওঁৰ গাতে কিয় লাগিছে তেনেকুৱা ধৰণৰ ব্যৱহাৰ বিলাকে মানুহক বুজাই দিয়ে ন নাই আপোনাক ৰেছপেক্ট কৰো কিন্তু আপোনাৰ কথাবিলাকত তেনেকুৱা ধৰণৰ কোনো ৰেছপেক্ট এতিয়া ক'বলৈ গ'লে মোৰো চিনাকি আছে নাৰ্ভৰ হস্পিটেল হয়নে নাৰ্ভৰ হস্পিটেল মোৰো চিনাকি আছে মইতো চবকে তালে ডাক্তৰ আছে নহয় প্ৰেছক্ৰাইব কৰিবলৈ কোনখন হস্পিটেলত ঠিক আছে আমি আহিম আপোনালোকৰ প্ৰসংগলৈ আকৌ আহিম কিন্তু আমাৰ নিখিল গগৈদেৱ বহি আছে আমাৰ লগত তেখেতৰ প্ৰতিক্ৰিয়া মই জানিম কওকচোন গগৈদেৱ প্ৰথম কথা মই বৰ দুখ পাইছো এজন সাংবাদিকক ভাৰতৰ চতুৰ্থ স্তম্ভত এখেতে স্পৰ্শ কৰাৰ পিছতো যিমানটো তীব্ৰতা আন্দোলন গঢ়ি তুলিব লাগিছিল সিমান অসমৰ আন্দোলন গঢ়ি তোলা নাই নহয় গগৈদেৱ আপুনি কওক আমিও মিডিয়াৰ মানুহ মই কৈছো আমাৰ হৈছে আমি পুত্তলিকা জ্বলাইছো আমি কিবা কি যিখিনি লাগে কৰিছো নহয় যিমানখিনি হ'ব লাগে সিমানখিনি হোৱা নাই আচলতে ক'ব গ'লে আপোনালোকে আন্দোলনে কৰিব নাজানে যদি আন্দোলন কৰিব নাজানে ধৰ্ণাই দিব নাজানে যদি আপোনাৰ জংগী আন্দোলন কৰিব নাজানে তেতিয়া মোক ওচৰত আহিব আছে হ'ব গগৈদেৱ সৰু গগৈ আপনার আন্দোলন কথা জানা আছে আগতে কিবা পিঠা আৰু লোহাৰ লগতো আপনার বিলাহী দৈল আছিল কিবা দখো আছিল এগলাখান কি হলে বাইদেউ হেবো নকব হেবো কথা নকব নহয় ঠিক আছে নহয় বাইদেউ এক মিনিট উত্তেজিত নহ'ব দুইটা কাষতে আছে বাইদেউ তেখেতৰ হাত ভৰি এনেই জোকাৰি থাকে বাইদেউ চাব বাইদেউ একদম নাকৰ বাৰান্দা গুচি যাব পাৰে বাইদেউ ৰ'ব এইখিনিতে মই কৈছোঁ আমাৰ সময় হৈছে ব্ৰেক লোৱাৰ সময় হৈছে তথাপি মই কৈছোঁ আপোনালোকক মই আকৌ বাইদেউকো সুধিম এই প্ৰতিক্ৰিয়া কি এই ব্ৰেকৰ পিছত আমাৰ বহুত টপিক আছে আমাৰ যদি আপোনালোকে এনেকৈ কাজিয়া পেচাল কৰি থাকে আমাৰ আগ নাবাঢ়িব গতিকে প্ৰিয় দৰ্শক এইখিনিতে আমাৰ সময় হৈছে এটি খন্তেক কমাৰ্চিয়েল ব্ৰেক লোৱাৰ আমি এই গৈছোঁ আৰু এই আহিছোঁ
বিৰতিৰ পিছত পুনৰ আপোনালোকৰ সন্মুখত হাজিৰ হৈছোহি বিৰতিত যোৱাৰ আগে আগে আপোনালোকক কৈছিলোঁ আমি প্ৰাণেশ্বৰী হালৈ বাইদেউ তেখেতৰ ওচৰলৈ যাম বুলি বাইদেউ এই বিষয়ে আপোনাৰ প্ৰতিক্ৰিয়াটো কওকচোন মোৰ প্ৰতিক্ৰিয়া মই অতিকৈ দুখ পাইছোঁ আজি এই কাৰবাৰটোলৈ যিটো আন্দোলন হ'ব লাগিছিল সেইটো হোৱা নাই আমাৰ বুদ্ধিজীৱীসকল ওলাই অহা নাই হয় হয় মই লক্ষ্য কৰিছোঁ আমাৰ বুদ্ধিজীৱীখিনি হয় আজিটো ভাৰত বন্ধ পৰ্যন্ত হ'ব লাগিছিল আমি নিৰ্দলীয় মানে আমি যিমান প্ৰতিবাদ কৰিছোঁ কোনে প্ৰতিবাদ কৰা নাই কি বুলি ভাবিছে বেয়া কাম কৰিছে নেকি আপুনি সাংবাদিক বন্ধুবিলাকক হয় হয় বাইদেউ 1 মিনিট উত্তেজিত নহ'ব আপুনি উত্তেজিত মই আপোনাক সুধিছোঁ যে এই বুদ্ধিজীৱীখিনি যে ওলাই অহা নাই আপুনি তাৰ ওপৰত কিবা এটা ক'ব নেকি আমাৰ মানে বুদ্ধিজীৱীবিলাক মানে কি আমাৰ অসমতো বুদ্ধিজীৱীবিলাক যিয়ে মানে বুদ্ধিৰে চলিব পাৰে তাকে বুদ্ধিজীৱী বুলি মই ভাবোঁ আচ্ছা তেনে আপুনি সংজ্ঞাটো দিছে বুদ্ধিজীৱী যিবিলাকক কয় তাৰমানে যিয়ে বুদ্ধিৰ কৌশল কৰি চলি থাকিব পাৰে অসমত চলি থাকিব পাৰে মানে মানুহৰ মাজত চলিব তাকে বুদ্ধিজীৱী বুলি কয় কিন্তু আজি প্ৰতিবাদ কৰিব তেওঁলোকে ওলাই আহিব লাগে একজেক্টলি বাইদেউ আপুনি ঠিক কথা কৈছে মই ভাবিছোঁ আমাৰ কাৰণে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ আচলতে ওলাই আহিব লাগিছিল সকলোৱে আপোনালোকক মই আৰু এটা কথা কওঁ আপোনালোকৰো দুখ আছে এনেকুৱা মানুহক আপোনালোকে টিভি চেনেলত আপোনালোক আনিব নালাগে আপোনালোকে এখেতসকলক উঠাই দিছে সেইকাৰণে এখেতসকলে মাৰ বেহা কৰিছে নহয় এইটো আমাৰ দায়িত্ব এইটো আমাৰ নৈতিক দায়িত্ব বাইদেউ এটা ভুল কথা কৈছে আমি চাওক আমি মাৰা নাই নহয় আৰে মানুহ একটাক মাৰাৰ পিছতে এইবিলাক সৰু কথাত আচলতে তথ্য পাতিবই নাপায় নহয় ছাৰ এইটো সৰু কথা নহয় এইটো ডাঙৰ এটা কথা মানে মানুহক মাৰিব লাগিব সাংবাদিকৰ নিচিনা মানুহ চতুৰ্থ স্তম্ভৰ মানুহ এজনক মাৰিবলৈ উদ্যত হৈছে সৰু কথা নহয় আপুনি বেয়া কথা কৈছে সেইটো সৰু কথা বুলি কোৱা নাই মই কৈ আছো এনেকে সৰু সুৰা কথাবিলাকতে আলোচনা কৰি থাকিব নালাগে ঠিক আছে আমি আগবাঢ়িম ৰ'ব এইখিনিতে আমাৰ এটা সৰু ষ্টৰি এটা আপোনালোকে চাই ল'ব আমাৰ সাংবাদিকে যুগুতাই আনিছে আপুনি চাওকচোন ষ্টৰিটো চাওক লাজ কৰা নাই ৰবা যাবাৰ দিনত তোনাক দুটাকে লগ পাইছো এতিয়া আহিবাৰ দিনত তোনাৰ বেলেগ কাম নকৰে নেকি ঘূৰি ফুৰা নেকি কামত গৈ আছো বিজনেছৰ কাম সেইটো বাদ আপুনি এই জংঘলৰ মাজেৰে চোৰৰ নিচিনা কৰিব ওলালে চোৰ নহয় ৰাতিপুৱা আহিলো চুপাৰত আহি পেলাইতো তোমাৰ গাড়ী চাৰি নাপায় সেইকাৰণে ভণ্টি থাকে এই ভণ্টিৰ ঘৰত আমাৰ মাতা খাত দিছিলো চাগে বৰ ডিমাণ্ড তাতে আপোনালোকৰ বহুত চেলফি উঠছে ন চেলফি মানে অহংকাৰ কৰা হয় নহয় মাজত যে ডিউটিটো মোৰে পল্লাক লৈ যায় হয় নেকি আন্দোলন নহলতো আন্দোলন চান্দোলন বন্ধ হৈ গ'ল তাৰপিছত যাই পেলাই মেইনটোকে তোলা দেখিছিলা না টিভি ফুচটো কৈলাম আমি টিভি দিনটো চাইছো আপোনাক দেখা পা বুলি বগীবিলৰ দলং ক'ৰবাত দেখাই নাপালো তেৰি তেওঁ যেতিয়া নিজৰ সেই ভিআইপি গাড়ীৰ পৰা নামি আহি যেতিয়া সেই খোলা জিপুত উঠে খুলি দিছে নেকি আমাৰতো হতভম্ব হৈ গলো আমি কি কৰো মাটিটো নামি দিলাক নামি দিয়াৰ লগে এখন খুলি দিলো খুলি দিয়ে মই পিছতে আছো দেখা নাপা আৰু এটা কথা মানিলো লগ পাই যিটো আপোনাৰ অনুভৱ বাপৰে বাপ কি সাংঘাতিক মানুহ গোটেই অসমৰ হিষ্ট্ৰী চব জানে একদম মুখস্থ মাত দিছে বীৰ বীৰংগনা আদি কৰি জমনি যাবা এই যিগিলাখান মানুহে কৈছে অমুকৰ নামত দিব লাগে তমুক দিব লাগে চব ওপৰ নামে মাতি পেলাই গাই দিছে একদম তুমি ভূপেন হাজৰিকাৰ পৰা দীপালী বৰঠাকুৰ কোনো বাইদেউক লাগি চবৰে নাম মাতিছে আমাৰ নেতাবিলাকে দুখন আমাৰ অসমৰ হিষ্ট্ৰী চাব লাগে এই তোমাৰ লাজ লাগে ৰবা আমাৰ মেইনটোৱে দেখোন কিতাপ চাই পেলাই ভাষণ সেই মানুহটো কিন্তু এইটো গুণ আছে এটা কথা তেওঁ মহামুঠৰ এনেকুৱা হ'ব লাগে এনেকুৱা চালাক নহয় গোটেইখিনি মুখস্থ কৰি আহিছে এৰোপ্লেন হেলিকপ্টাৰ সেইবিলাক আহোঁতে কি নকৰিব গোটেই মুখস্থ কৰি গোটেই চবেই কৈছে অসমীয়া কৈছে নমস্কাৰ আমাৰ অসমৰ ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা কোনোবাটো তাৰ ৰাজনৈতিক দলৰ মানুহ কৈছে তাৰ বোলে মেইন এক্টৰ যিয়ে নহওক দলং হ'ল যিয়ে নহওক নাম লৈ যিমান হ'ব লাগে একো নহ'ল মানে বগীবিল নাম জোৰ বস্তু তাৰে থাকি গ'ল কিন্তু এটা কথা মোৰ এতিয়া বেয়া লাগিছে কি কওঁ নে এই ইমান শুনিছো এতিয়া ইমান ধুনীয়া দলং আৰে দলং ভালকৈ খুটা চাগে প্ৰেচাৰ পৰাই নাই মানুহবিলাক এনেই ইমানে পূজন পৰিছে বোলে দলং মানুহ অহা যোৱা আৰু এইটো ডাঙৰ কথা কি জানে নাই ডাঙৰ কথা হৈছে কি ওলালে আলটি মানুহ আমাৰ অসমীয়া জাতি যে ধুনীয়াকৈ ৰং চং কৰি দিছে আৰু এটা কথা গম পাইছা না এ ৰবা তোনাৰ দুটাই যে এনকি আছ তোনাইতো কাকো দম নিদিয় আজিকালি গম পাইছ না সিদিনা যে সেই বাইদেউ এটাই
কিবা ভাঙি দিম বুলি কৈছে হা গম পাইছ না আচ্ছা মই কৈছা মানুহটো নিজে থাকে তাতে হা নিজে থাকে দেখোন তাতে ওরা হিগলাখান বিধানসভা এক কৰি দিব নেকি বুলি কৈছে ন ভাঙি দিম নাকি বুলি কৈছে হেতু কথা যদি তোনাই কলা হয় আমাক ওপৰ পৰা অৰ্ডাৰ দিলা কৈ যে এৰেষ্ট কৰিব লাগে সুচাৰা নাই কিন্তু তেওঁলোকক কি আমাক অৰ্ডাৰ নেদে মোক দিবা লাগছিল অৰ্ডাৰ মই পুৰা লৈ ভাবিব পাৰি আপোনাৰ ভাগৰ যুগ আহিছে বৰ ভাল হ'ল কিন্তু কি আপোনাৰ মানসু দিয়ক আৰা মানব মানে কি আজি ডিউটি পছিল মোৰ আমি একেলগে সেলফি উঠছো আউৰা আৰু কোন ডিউটি পৰে কি নাই আকো ঠিকে নাই আপোনাৰ কপাল ভাল দিয়ক ভাল জায়গাতে পৰে ধপ 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 যাবই পাৰে তলত দূৰত ৰখাই থৈ দিয়ে ধপ সেলফি উঠে প্ৰধানমন্ত্ৰীৰ লগত ধপ ধপ কি কৈছ আচ্ছা দেখিলে নে আপোনাৰ চাইছে দেখিছে এই এখন দলং এনেকুৱা আমাৰ বিৰাট সাফল্য বুলি ক'ব লাগিব এনেকুৱা এটা আমাৰ কিমান দিনৰ পুৰণি এটা আমাৰ অভাৱ পূৰণ হৈ গৈছে সেইটোক লৈ এইটো ষ্টৰিটো বনাইছে বৰ সুন্দৰ বনাইছে কিন্তু দেখা পোৱা গৈছে যে আজি এইখন কেইদিন হ'ল বনাই আপোনাৰ ৰঙে শুকাব পোৱা নাই তাত ফুল আঁকি দিছে মানুহে পিকাই মেলি মানে অৱস্থা নাই এই বিষয়ত আপোনাৰ প্ৰতিক্ৰিয়া কওকচোন মইতো কওঁ এইবিলাক বৰ বেয়া হৈছে মানে য'তে ত'তে পিকাইছে দেখিবলৈকে বেয়া মইতো নিজৰ ক্ষেত্ৰত মইতো এনেকৈ খেকাকণ এনেকৈ পেলাবলৈ লওঁতে আকৌ গিলি থৈ দিওঁ হয়নে কামুৰিবও নালাগে ডিঙিয়েদি ফলককৈ পাৰ হৈ যায় নিজৰ আপোন খেকাৰ এইটো বৰ ঘৃণনীয় কথা কৈছে বেয়া লাগে ইট ইজ ৰিয়েলি শৰ্মাদেৱ আপুনি কওকচোন না মই তেখেতৰ এনেকুৱা ধৰণৰ কথাটো বহুত আচলতে ঘৃণনীয় আমাৰ ৰাইজে দেখি আছে ন কিন্তু চক মই কথাটো এনেকুৱা ধৰণে ভাবোঁ যে 15 বছৰৰ শাসন কালত আমাৰ যিটো ৰাইজৰ কালচাৰ সেই গোটেই কালচাৰটো চেঞ্জ হৈ গৈছে চক 15 বছৰত মানুহে যিটো তেওঁলোকে শিকাইছে সেইটোৱে শিকিছে না আৰু এটা কথা কওঁ আমি এনেকুৱা ধৰণৰ দুখনমান আমি নতুন আঁচনি লৈছোঁ যে তাতে কোনোবাই যদি পিক পেলাই দিয়ে তেওঁ নিজে ৰুমালেৰে চাফা কৰি দিব এক্স্যাক্টলি ভাল কাম হৈছে মই দেখিছো গুৱাহাটীত আপোনালোকে এনেকুৱা এটা কৰিছে হয় আমি গোটেই অসমতে তেনেকুৱা ধৰণৰ কেইদিনমানৰ পিছত এনেকেও ক'ব কোনোবাই থুকণ পেলাই দিলে ময়ে খাই থৈ দিম বুলি কিন্তু কথাটো হৈছে আঁচনিয়ে আছে অলছ এনে কৈ দিলে আঁচনি বনি নাযায় নহয় ইমান বেয়াকে নক'ব গগৈ ডাঙৰীয়াৰ কিন্তু মই 2-3টা টক শ্ব'ত পালোঁ তেখেতক কিন্তু অলপ ব্যৱস্থাবিলাক বেলেগ ধৰণৰ হ'ব ৰাইজেতো তেওঁক প্ৰত্যাখ্যান কৰিছে ন আপোনালোকৰ নিউজ চেনেলবিলাকেও দেখিছো নহয় কোনে কাক কিমান প্ৰত্যাখ্যান কৰিছে আপোনালোক কাজিয়া নকৰিব প্লিজ ৰাইজৰ লগত থাকিব হয় এক্স্যাক্টলি মই বাইদেউ ওচৰলৈ বাইদেউ আপুনি কওকচোন এইটোৰ প্ৰতিক্ৰিয়া আপোনাৰ কি হ'ব এইটো একেবাৰে জঘন্য কাৰবাৰ বেয়া কথা অকল মই সেই বগীবিলৰ কথাই কোৱা নাই আপুনি চাবচোন গুৱাহাটীখনকো কি ধুনীয়াকৈ ৰং চং কৰি দিয়ে এই গাড়ীখন দৰ্জাখন বোলো এনেকৈ পিক পেলালে সেইকাৰণে এইবিলাক তামোল এইবিলাক বস্তু চৰকাৰে বন্ধ কৰি দিব লাগে না বন্ধ কৰিব নোৱাৰে তামোল বন্ধ কৰিব নোৱাৰে কিন্তু যিখিনি তামোল খায় সেইখিনি জানিব লাগে মানুহে সচেতন হ'ব লাগে কাৰণ নিজৰ বস্তু আৰু এইটো মোক এইবিলাক আঁচনি লোৱাও কথা নহয় যে বোলে চৰকাৰে জোৰ জবৰদস্তি কাৰোবাক থু পেলাব নিদিব অমুক কৰিব সেইটো মানুহৰ নিজৰ কমন চেঞ্চ সেই মানুহৰ পৰাই মই সকলোকে আৰম্ভ কিছুমানে তামোল পাণ সেই শাক পাচলি বুলিও খাব পাৰে শাক বুলি তামোলখন পাণখন আৰু পাচলি বুলি তামোলখনো খাব পাৰে তাত বাধা নাই বাধা আছে আমি পিকুৱাটো বেয়া পাইছো তামোল পাণ মানুহে বিয়াত খায় কিবা কৰ্মত খায় আচ্ছা নিখিল গগৈদেৱ আপুনি কওকচোন আপোনাৰ প্ৰতিক্ৰিয়া বৰ দুখ লগা আচলতে মইতো কওঁ যে এই দলংখন আৰু সেই ঢলা গোটেই দলং ভাঙি দিব লাগে অলপ বেছি হৈ গ'ল মোৰ কথাটো শুনি লওক যে এতিয়ালৈ লেটাৰটো কৰিছে আৰু মানুহবিলাকক খালি চেলফি জন বনাইছে এনে হৈছে যেন দলংখন থিয়েটাৰ নিচিনা 3 ৰাতিৰ কাৰণে আহিব দলংখন নাইকিয়া হৈ যাব সেইকাৰণে মই উঠপুত গুৱাহাটীৰ পৰা গৈ মানে চেলফি তুলিছে গৈ দুৰ্ঘটনা হৈছে সৰু ল'ৰা তাত আঘাতপ্ৰাপ্ত চিকিৎসাধীন হৈ আছে গতিকে মই কওঁ সেই মানুহ ইমান দৰা ধৰা নকৰিব আৰু দলং ভাঙিব লাগে এইকাৰণে কৈছোঁ যে ঢলা শদিয়া দলং তাত আজিকালি কি হয় তাত চোৰাং চিকাৰীবিলাকে যিমান চোৰাং বেপাৰীবিলাকে মানে কলা কচু অৰুণাচল কলা কচু কপৌ ফুল অৰ্কিড এইবিলাক নি তেওঁলোকে চোৰাংভাৱে চালান মোৰ কথা শুনক আপোনালোকে তৰ্ক নকৰিব মোৰ হাতত সময় একদম কম আছে মই আকৌ ব্ৰেকত যাব লাগে মোৰ বিৰতিৰ সময় হৈছে মোৰ কথাটো শুনক নহয় দলংখন ভাঙি নহয় দলং এইবিলাক আপুনি যিটো চোৰাং যাব কিবা যাব এইটো কথা নহয় চোৰাং যাব সেই বুলি শুনক মই এটা কথা শেষত কৈ দিছোঁ যে বগা ঠাই ৰঙা পৰে সেইকাৰণে মই কওঁ প্ৰত্যেকটো দলং
পাৰিলে গোটেই অসমখনে ৰঙা ৰং কৰি দিয়ক যোনে যিমান পিকাই পিকাই আপুনি কাষৰ মানুহ মাৰিব ইমান উত্তেজিত হৈ যায় এক মিনিট আকৌ আহিম আমি আকৌ আলোচনালৈ আহিম আলোচনাৰ মাজলৈ আহিম কিন্তু এইখিনিতে আমাৰ আকৌ এটা চমু বিৰতিৰ সময় হৈছে গতিকে প্ৰিয় দৰ্শক আপোনালোকে চাই থাকক আৰু আহি আছে নতুন নতুন আমি আলোচনাৰ টপিক লৈ আহি আছোঁ কিন্তু আপোনালোকে এই টিভিৰ সন্মুখৰ পৰা আঁতৰি নাযাব আপোনালোকে বহি থাকক আমি এই গৈছোঁ এই আহিছোঁ বিৰতিৰ পিছত পুনৰ আহিছোঁ আপোনালোকৰ সন্মুখলৈ তাজমহল দেৱ আপুনি আপোনাৰ প্ৰতিক্ৰিয়া জনাবচোন এই অলপ আগতে আমি যিটো দলঙৰ ওপৰত এটা টপিক দিছিলোঁ নহয় সাধারণ কথা ভাই একটা দলঙের আর কি লাগে এটা সাফা থাকতে লাগে তো এটার লাগে আমাক কক না আমার লগত তো হাজার হাজার শ্রমজীবী মানুষ আছে লাগাই দিম মানুষ সাফা একবারতে সব সাফা হয়ে যাব আর ইয়াত তো কি আসামত তো এইটো হইছে আরে দুবাই চাক না কিমান সাফা আগতে নিজৰ মুখখনে ভালকে চাফা কৰি বাইদেউ আৰু কাজিয়া নকৰিব কাজিয়া কৰা সময় নাই আচ্ছা আপোনালোকে এক মিনিট ৰ'ব মোৰ লাইনত আছে আমাৰ মোদীজি बताइए हेलो हाँ हाँ आप सुन रहे हैं ना सुन रहा हूँ हेलो आप लोग इतना झगड़ा कर रहे हैं बिल्कुल गलत बात है आप लोग एसएमएस में बोले तो काजिया कर रहे हैं ये बिल्कुल गलत बात है ऐसा मत कीजिए अगर आपको इतना गुस्सा आ रहा है तो मैं कुछ सलाह दे रहा हूं आप सुनिए सुबह सुबह उठने के बाद थोड़ा योगा कीजिए योगा करने से गुस्सा कंट्रोल में रहता है हाँ योगा बहुत अच्छा है मैं सबको बताना चाहता हूँ आपके पास जो भी है আমি জানো আমাৰ এইবিলাক জ্ঞান আগতেই আছে হয়নে हेलो धन्यवाद एक मिनट मोदी जी एक मिनट नहीं आपको ये हमारा देश का उन्नति हुआ है कि नहीं एक बताइए तो जरा आपका दिन में मतलब आपके कहने का मतलब देश आगे बढ़ रहा है कि नहीं हाँ बिल्कुल बढ़ रहा है जी हाँ पूछिए कैसे कल कौन सा तारीख था कल तो 29 तारीख था कल हाँ आज क्या है आज तो 30 है 30 और आने वाले कल क्या होगा वो नेवटा पोरी से 29 30 31 तो देश आगे बढ़ रहा है कि नहीं सबसे बड़ी बात आज ये सन क्या है 2018 है हाँ 2-4 दिन के बाद क्या आएगा 2019 आएगा तो बताइए देश आगे बढ़ रहा है कि नहीं बताइए एक्जेक्टली मोदी जी হয় বাপৰে ভাল কথা কৈছে আগে বাঢ়ি আছে হয় 18 বছৰ 19 আহিব 20 আহিব কিয় আগে বঢ়া নাই হয় মোদি জি নমস্কাৰ ঠিক আছে ধন্যবাদ দেখিলে আপোনালোকক এটা লাজ পাইছোঁ হে ময়ো তাৰমানে চক আপোনালোকে কাজিয়া পেচাল কৰিলে বাহিৰৰ মানুহ এজন লাইনত আছে বেয়া কথা এইবিলাক ইমান নাপায়তো এতিয়া আমাৰ ৰ'ব আপোনালোকে এইখিনি সময়তে আমাৰ আৰু এটা সাংবাদিকে যুগুতাই দিয়া ষ্টৰী আছে আপোনালোকে চাই লওকচোন তাৰপিছত আমি সেই টপিকটোলৈ আমি আলোচনা আগবাঢ়িম হ'বনে আহক চাওঁ প্রভাতী পক্ষীয়ে কিনু গায় প্রভাতী হ'ব দেউতা দেউতা হেৰি আৰ্জেণ্ট মোক মানে তোমাৰ হেল্প এটা লাগে কেনেকুৱা হেল্প মানে ডাঙৰ হেল্প এই মানে তোমাৰ কাৰণেতো সৰুৱে অনলি 5000 এটা লাগে 5000 টকা অঁ কিয় কিয় মানে হেৰি আকৌ এই হস্পিটেলত আছে নহয় বহুত একদম অৱস্থা বেয়া মই কালি ৰাতিপুৱা মই কেনেকৈ শুইছোঁ কেনেকৈ খাইছোঁ হস্পিটেলত আছে কোন আছে হেৰি মোৰ লগৰ আহা লগৰ মানে কোনজন তোৰ লগৰ তুমি ইমান কুৱেশ্যন শুনি নাথাকিবাচোন মোৰ লগৰ এজনে এক্সিডেণ্ট হ'ল কালি আহি পেলাই হস্পিটেলত ভৰাই দিয়া হ'ল গম পাইছোঁ এতিয়া পইচা লাগে নহ'লে তাৰ জীৱন মৃত্যুৰ লগত তোৰ লগৰ কোনজন হয় সেইটো লাগে মোৰ লগৰ আকৌ এই যে এই আমাৰ দুটাক যে একেলগে হেৰি কৰণ অৰ্জুন বুলি কয় কৰণ অৰ্জুন বুলি কয় তাকে মোকে বাইকত এক্সিডেণ্ট কেইবাজনো আহে নহয় তোৰ আকৌ বাইকত আশা মোৰ নিচিনাই ল'ৰা দুটা চকু এটা নাক দুটা ফুটা
ল'ৰা মোৰ লগত বন্ধু মোৰ বন্ধুৰ কাৰণে মোৰ জীৱন উৎসৰ্গিত দিয়া পইচা দিয়া মানে ডক্টৰে বহুত টকা বুলি কৈছে মোক 5,000 টকা দিলেই হ'ব মই অলপ ফিটিং চিটিং কৰি তুমি এতিয়া মোক 4,000 টকা দি দিলেই হ'ল নহ'লে তাৰ জীৱন মৰণৰ খেল মই জানো মোক তুমি হেল্প কৰিবা বুলি মই জানো গম পাওঁ চাই ল অলপ খুচুৰা থাকিলে কিমান আছে চাই ল তাৰ মানে কালি দেখোন তোৰ এজন বন্ধুৰ লগত ফুৰি আছিল একো হোৱা নাই সেই ফুৰি থাকোঁতে এইটো এতিয়া তাৰ মাক বাপেক আহি নাই মাক বাপেক নাই কাৰণে এতিয়া মোৰ ওপৰতে গোটেই দায়িত্বখিনি পৰিছে দায়িত্ব পোৱা মাত্ৰকে এতিয়াতো মোৰ গোটেই দায়িত্বখিনি হৈ যোৱাৰ কাৰণে এতিয়া মোৰ টেনশ্যন হৈ গৈছে টেনশ্যন হোৱাৰ কাৰণে পইচা লাগে পইচাৰ কাৰণে মই তোমাৰ ওচৰলৈ আহিলোঁ এতিয়া তুমি পইচা দিলা থেংক ইউ থেংক ইউ যা হে প্ৰভু ৰক্ষা কৰিবা ল'ৰাটোক মোৰ ল'ৰাৰ নিচিনা সিও ক'ত বা কি এক্সিডেণ্ট কৰিলে দেখিছে আপোনালোকে চাওকচোন এই 31 ডিচেম্বৰৰ ওপৰত আপোনালোকে যিটো ষ্টৰি চালে যিটো টপিকৰ ওপৰত আমি কৰিছোঁ এইটোৰ ওপৰত আপুনি গগৈদেৱ কি ক'ব মইনো কি ক'ম এই জীৱন্ত মানে আছেই যিহেতু হয়নে আৰু তেওঁলোকেতো জানিব এইবিলাক তেওঁলোকৰ চৰকাৰ চলি আছে তেওঁলোক গাদীত থকা হয়নে আৰু গাদীত থকাৰ কাৰণে তেওঁলোকৰ গাতে আচলতে গোটেই দায়টো নহয় কাৰণ এইটো বহুত আগৰ পৰা চলি আছে আমাৰ কিমান বাহানা কৰি ঘৰত ফাঁকি দি আহি এইবিলাক কৰিছে মই সেইটো কথা কৈছোঁ এংকৰ ডাঙৰীয়া মই কৈ আছোঁ প্ৰথমতে মই এটা বেলেগ কথা ক'ব বিচাৰোঁ তেওঁ জীৱন্ত বুলি নাম কাঢ়ি মোক কিয় মাতিব বয়সৰ কথাটো ইয়াতে নাহে না নহয় তেওঁৰ ঘৰততো মোক চাহ মেলত মাতা নাই বগীবিল দলংখনক বগীবিল দলং বুলিয়ে কয় ঢলা শদিয়া দলং বুলি চাওক এনেকুৱা ধৰণৰ তেওঁ ইউ কয় কেতিয়াবা বিধানসভাৰ মজিয়াত দেখিব যে ইউ কিছুমানক মাতিব ইংলিছত ক'লে বুজি নাপালে কৈ দিলে হ'ল মই তুমি বুলি কওঁ তেখেতসকলে মানে কি তেওঁ গোটেই অসমৰ এজন অঘোষিত সম্ৰাট বুলি ভাবে নিজকে তেনেকুৱা ধৰণৰ নহয় আৰু দ্বিতীয় কথাটো চাওক আপোনাৰ প্ৰশ্নটো কি আছিলে মোক এবাৰ কৈ দিয়ক নহয় আমি যে টপিকটো চালোঁ যে 31 ডিচেম্বৰত এনেকৈ আজিকালি আমাৰ যে নৱপ্ৰজন্মবিলাক বিভিন্ন বাহানা কৰি ঘৰৰ পৰা ওলাই গৈ কিবা পাৰ্টি কৰে উদ্ভণ্ডালি বেছি কৰে এইবিলাক এইটো চাওক গগৈ ডাঙৰীয়াই যি ধৰণে কৈছে যে জীৱন্ত সোধক এইটোতো এখন চৰকাৰৰ বা এজন ব্যক্তিৰ কথা নহয় এই কথাটো সম্পূৰ্ণ তেওঁৰ ঘৰুৱা পৰিৱেশত যি ধৰণে ল'ৰা ছোৱালী আৰু এটা কথা কৈছোঁ চাওক এই ক্ষেত্ৰত ঘৰত মাকজনীৰ যিগৰাকী মাতৃৰ সন্তানৰ প্ৰতি তেওঁৰ দায়িত্ব থাকে মাতৃ আপনি মাকক ধৰি কথা নকব ও লৰাটো প্ৰাণেশ্বৰী বাইদেউ কোনা ভাল ৰিজাল্ট হলে লৰাটোক কব যে দেউতাকে টিভিৰ ওচৰত দেউতাক আৰে আপুনি বহুত চিঞৰ বাখৰ কৰি দিয়ে মাকক কি বদলাম না চাওক আপোনালোকৰ মতাবিলাকৰ এইটো বেয়া বাক বেয়া হলে লৰাটো মাকক দুখ দিব আৰু ভাল হলে বাপাকে ক্ৰেডিট না আপুনি আৰে বাবা আপুনি বহুত চিঞৰ বাখৰ কৰে না মোৰ কাণৰ প্ৰব্লেম হৈ যাব আপোনাৰ কাৰণে না চাওক বাপৰে মই এটা কথা কওঁ এখেতে যদি আজি মোৰ চেনেলত হোৱাহেঁতেন মইতো এখেতক কোনোবা সময়তে টকা 1000 দি পঠাই দিলো বাইদেউ আৰে প্ৰাণেশ্বৰী বাইদেউ না ঠিক আছে মই এটা কাম কৰোঁ আপোনাৰ চেনেলৰ মালিকৰ লগত মোৰ অলপ ব্যক্তিগত ভাল আছে মই ফোন কৰি কৈ দিওঁ যে প্ৰাণেশ্বৰী বাইদেউক আৰু নেক্সটৰ পৰা ইয়াতে লোৱা নহয় আপুনি মই কৈ আছো ঘৰুৱা কাজিয়া নিচিনা হৈছে এইখন ঘৰুৱা কাজিয়া হৈছে চাওকচোন মই আপোনাৰ বহুত মানুহ আছে আলোচনা কৰিব কাৰণে নিখিল গগৈ ৰাজপথৰ মই চিঞৰ বাখৰ কৰো মই মুক্তভাৱে মুক্ত আকাৰত মই চিঞৰ বাখৰ কৰো কিন্তু আপোনালোকে ষ্টুডিঅ'ত বহি কেমেৰা আগত ৰাইজৰ আগত চিঞৰিছে নিজৰ চৰিত্ৰ দোকান দেখাই মই কওঁ যিসকল এই ল'ৰাজনে 31 পাৰ্টি কৰিবৰ কাৰণে মদ খাবৰ কাৰণে ভাং খাবৰ কাৰণে পিতৃক মিছা কথা কৈ যি পইচা লৈ গৈছে মই কওঁ সেইসকল লগত মোক দিয়ক মোৰ লগত লগাই দিয়ক মই তেওঁলোকৰ লগত মই আন্দোলন কৰিম কথাটো বুজি লওক মই কৈছো সেইবোৰ সেই ল'ৰাকেইটা যদি মোৰ লগত থাকে আন্দোলন যদি কৰি থাকে তেন্তে মদ খাব সময় নাপাব এটা টেকনিক এটা কৈছে মানে মদ খাব নালাগে
আন্দোলনে ঠিক না মোৰ কথাটো বুজিয়ে নাপায় মই কৈছো যদি মই কৈছো যদি আন্দোলন যদি কৰে তেওঁলোকে এটলিষ্ট মদ ভাং নাখায় ঘৰৰ মাক বাপেকক মিছা কথা কৈ টকা নাই সেই কথা কৈছো মই কিয় বুজি নাপায় না ৰব 1 মিনিট মোক ক'ব দিয়ক না কথাটো মই কৈ আছো না ইমান চিঞৰি বাখৰি থাকিব নোৱাৰো মইতো প্ৰাণেশ্বৰী বাইদেউ নহয় ন আপুনি পানেশ্বৰী আপুনি আকৌ বেলেগ এজনক জুকাই লয় এনে আপুনি কি কবাইছি বাইদেউ মোৰ কাণখন বাজি গৈছে ভাই অলপতো মনে মনে থাকক না ক'ব দিয়ক না কথাটো তেৰিকা সদায় সদায় আপুনি হুলস্থুল বিলাক কৰি থাকে আপুনি কি না চক চক আপুনি কি প্ৰগ্ৰামৰ টেম্পোটো বহাব আহে নেকি ইয়াতে আমিতো এটা বহুত গুৰুত্বপূৰ্ণ আচ্ছা কথা তাই না পাতি আছো সবে খালি নিজৰ কথাতে লাগি থাকে আপুনি মনে মনে থাকক না মই কি কথা ক'ব গৈ আছিলো তাকে পাহৰি থাকিলো বিৰতিৰ সময় হৈছে প্ৰিয় দৰ্শক আপোনালোক আকৌ আমি আহি আছো আপোনালোকক বহুত ধুনীয়া ধুনীয়া কথা কৈ আছে আমাৰ অতিথিসকলে গতিকে আপোনালোকে আঁতৰি নাযাব আপোনালোক বহি থাকক আমি আকৌ আহি আছো আপোনাৰ সন্মুখলৈ Welcome again to our show, Khichirir Supati. Acha, hello, Modi ji. Modi. Oh, তেখেত লাইনত নাই হে তেৰি আসলে খঙতে মানুহ মানে উত্তেজিত হৈ গৈছে আপোনালোকৰ এই কাজিয়াত এই যে তেখেত লাইনত নাথাকিলেও মই এটা কথা কওঁ আমাৰ এতিয়া নৰ্থ ইষ্টত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে যে আমি আজি ৰাইজে ক'বলৈ বাধ্য হৈছে যে এন ফৰ নৰ্থ ইষ্ট and for Narendra Modi তেনেকুৱা এটা পৰিৱেশ অসমত হৈছে মিছা ক'লে কিডাল হ'ব এন ফৰ কি আচলতে মইহে জানো মিনিংটো এন ফৰ প্ৰথমতে মিনিংটো আহে যে নেমাতিলে N for নেমাতিলে আৰু এন ফৰ মেইন মিনিংটো হৈছে যে এন ফৰ হৈছে যে নামি নেতাই নিমন্ত্ৰণ নেপালে অলছো নামি নেতাই নিমন্ত্ৰণ নেপালে এন ফৰ আচলতে সেইটোৱে হ'ব লাগে আৰু এটা এন ফৰ মানে নাথিং আটাইতকৈ ডাঙৰ এন এন ফৰ নিখিল ইয়াতকৈ ডাঙৰ এন হ'ব নোৱাৰে নেমানিলে কিডাল হ'ব ঠিক আছে না মই কৈ আছো এন ফৰ নেমানিলে কিডাল হ'ব তোমালোকৰ কথা না মোক ক'ব নেমানিলে কিডাল হ'ব সেইটো ৰাইজে দি আছে না আপোনালোকক ঠেকাটো আপোনালোকক দি আছে না ঘৰুৱা কাজিয়া হৈছে আমাৰ বেছি সময় হাতত নাই নহয় গগৈ প্ৰথমতে আপুনি গানটো এইবাৰ আজি বজাব দিলে কিন্তু নহয় আমাৰ অডিয়েন্সৰ ডিমাণ্ড আছে আমাৰ গানটো আহিব এটা সুন্দৰ গান আপুনি চাই লওকচোন আপুনি চাই লওক ঠিক আছে মই চাওঁ বাৰু কিন্তু মানে নিদিলেও হয় যদি ধোৱা কথা না তেখেতৰ কথা মতে নচলিব আপুনি গানটো বজাই দিয়ক ডিচেম্বৰৰ এটা বজাই দিয়ক খনত উপস্থিত হৈছো গতিকে 31 ডিচেম্বৰক লৈ আমি এটা গান যুগুতাইছো এই গানটো চাই লওকচোন চাই লওক এই 31st পার্টি এই মায়াবী রাতে আজির দেখা গাভরুয়ে নাচে গাত ধরি এই 31st পার্টি এই মায়াবী রাতে এই 31st পার্টি এই 31st পার্টি এই মায়াবী রাতে আজির দেখা গাভরুয়ে নাচে গাত ধরি এই 31st পার্টি এই মায়াবী রাতে এই 31st পার্টি ঘৰৰ কথা শুনে আজি কোনে ফাঁকি মাৰে ঘৰত প্ৰতিজনে 31st বুলি চুটি কাপোৰ পিন্ধি আহে হাতে হাতে গিলাচ লৈ নাচে গাতে গাত ধৰি এই 31st পাৰ্টি এই মায়াবী ৰাতি এই
31st party. জাতিৰ কথা ভাবে আজি কোনে দেশৰ কথা ভাবে আজি কোনে জাতিৰ কথা ভাবে আজি কোনে দেশৰ কথা ভাবে আজি কোনে কোনে কয় জাতিটো এলেহুৱা মদে ভাঙে দেখো নাগ ৰণুৱা চোৱা চকু মেলি হোটেল ডিস্কোত নাচিছে প্ৰাণ খুলি প্ৰশাসনেও আছে যে চকু মুদি 31st বুলি এই 31st পাৰ্টি এই মায়াবী ৰাতি এই 31st পাৰ্টি এই 31st পাৰ্টি এই মায়াবী ৰাতি আজিৰ ডেকা গাভৰুৱে নাচে গাত ধৰি এই 31st পাৰ্টি এই মায়াবী ৰাতি এই 31st পাৰ্টি এই 31st পাৰ্টি এই মায়াবী ৰাতি আজিৰ ডেকা গাভৰুৱে নাচে গাত ধৰি এই 31st পাৰ্টি এই মায়াবী ৰাতি এই 31st পাৰ্টি এই 31st পাৰ্টি এই 31st পাৰ্টি গগৈ আপুনি কওকচোন এতিয়া আমাৰ এই যে গানটো আপুনি দেখিলে এই গানটোৰ প্ৰতি আপোনাৰ এটা প্ৰতিক্ৰিয়া কি হ'ব মইতো কওঁ এইবিলাকহে গান অলছ হয়নে অন্তত এইবিলাক গানত অন্তত মোক মানে আমাক আৰু মইতো কওঁ হয়নে অভিভাৱকসকলে অলছ গুৰুত্ব দিব লাগে চকু দিব লাগে নজৰ দিব লাগে অলছ বাকী আৰু কি ক'ম মানে চৰকাৰেতো দেখিছে যোনখন চৰকাৰ হয়নে সেইখন চৰকাৰ দিনত এনেকুৱাবোৰ নহয় পাৰে নে অভিভাৱকৰ কথা আছে আমাৰ সমাজখনৰ কথা আছে আচ্ছা ঠিক আছে না মই কৈ আছো না চৰকাৰৰ কিছু দায়িত্ব ইয়াতে থাকে আমি সেই দায়িত্বখিনি গ্ৰহণ কৰিছো না ভাই গগৈ ডাঙৰীয়া আপোনাক মই ডাঙৰীয়া বুলি মাতি থাকো ন আপুনি অলপ কথাটো বুজক সৰু ল'ৰা ছোৱালীৰ নিচিনা নকৰিব অলপ ৰৈ থাকক না মোক ক'ব দিয়ক So আমি কি কৰিছো গুটে আমাৰ জিলাসমূহৰ ডিসি সকলক আমি এখন WT মেসেজ অলৰেডি সেন্ড কৰা হৈছে তেখেত সকলে 12টা বাজিৰ পিছত কোনো ধৰণৰ বাৰ এনেকুৱা ধৰণৰ কিবা তেনেকুৱা কিবা যদি অলপ গণ্ডগোলীয়া কথা থাকে তেওঁলোকক ইমিডিয়েট এৰেষ্ট কৰিব দিছে মই কৈ দিছো আসল কথাটো বেলেগৰ জেগাত ড্ৰাই ডে হলে ড্ৰাই ডে তাত আৰু মদ ছনা না তাতো কোৱা হৈছে ইয়াত এতিয়া এইখন চৰকাৰ হলে ড্ৰাই ডে বুলি ক'লে আকৌ খানা পাৰালে লৈ যায় না সব খানা পাৰাটো সব খানা পাৰাৰ কথা ড্ৰাই ডে বুলি ক'লে ভুটান যাব খানা পাৰা যাব না সব আৰু মইতো কওঁ এইখন চৰকাৰ থাকিলে কোনোবা কৰবাত গৈছে সেইটো আমাৰ কথা নহয় না গগৈ ডাঙৰীয়া আপুনি মেঘালয় গভৰ্ণমেণ্টক কওক না আপোনাৰ যদি ইমান কৰ্তৃত্ব আছে আপুনি মেঘালয় গভৰ্ণমেণ্টক কৈ বন্ধ কৰি দিয়ক না অসমৰ কথাটো অসমৰ কথাটো বেলেগৰ গাড়ীত মই মাথা নামাৰো বেলেগৰ নিচিনা প্ৰাণেশ্বৰী বাইদেউৰ লগত মই আৰু নোৱাৰিছো আৰু মনে এইবিলাক বন্ধ কৰি দিব লাগে ল'ৰা ছোৱালী বেয়া হৈছে আপোনালোকে কিহত তাতে না আপুনি বন্ধ কৰি দিব লাগে কৰি আছে ন কথাই নাই নহয় এখন শুনক বাইদেউ এখন গভৰ্ণমেণ্টে কৰি আছে মই কৰি থকা কথাখিনি জনাই আছো কি কৰিছে অকল দুৰ্নীতি কৰিছে তাৰ বাহিৰে কি ডাল কৰিছে আপোনালোকে আচ্ছা নিখিল গগৈদেৱ আপুনি কওকচোন আপোনাৰ প্ৰতিক্ৰিয়া গানটোৰ ওপৰত কওক গানটোৰ ওপৰত নাই আচলতে এনেকুৱা ধৰণৰ বাৰ ৰেষ্টুৰেণ্ট যদি থাকে হয় মোক কওক মই গোটেই ভাঙি দিম গৈ গোটেই হোটেল ৰেষ্টুৰেণ্ট কণী দলিয়াম গৈ তাত মই আৰু মই কওঁ যিসকল ল'ৰাই তাত কিবা হাতে গিলাচ নৃত্য প্ৰদৰ্শন কৰিছে মই ভাবো সিহঁতক হাতে এটা নাঙল দি দিব লাগে নাঙল দি সিহঁতক খেতি কৰাব লাগে মোৰ লগত আহি তাজমহল ডাঙৰীয়া
কালি মিলে তাজমহল ডাঙৰীয়া আপুনি কওকচোন আপোনাৰ প্ৰতিক্ৰিয়া তাজমহল আরে ডাঙৰীয়া আমি কি করবো ভাই একটা কথা মানে আপোনালোকৰ ইমান হাল্লা গুল্লা মইতো খং নকৰো ৰাগ নকৰো কিন্তু উপায় নাই মোৰ এই আপোনাৰ গাল ইমান ৰঙা হাল্লা কৰিছে গুল্লা আকৌ কৰি থাকে। হেলমেট পিন্ধিম নেকি ডাঙৰীয়া না না পিন্ধাৰ কথা নাই ইমান হাল্লা কৰি থাকে কিয় তেখেতক চিধা চিধি প্ৰশ্নটো কৰক না যে তেখেতে এই বিষয়ে কি কয় তেখেতক চিধা সোধক নাই না নাই আপনি তো কথাই নকব শৰ্মাজি আপনি নামাতবো আরে ভাই আপুনি কি ধমকি সুৰত কথা না, নকয় না, আপোনাক আচ্ছা তাজমহল ডাঙৰীয়া হেলমেট মাত্ৰ এটা আছে মানুহ বহুত আছো কোনে পিন্ধিব মই কৈ আছো নাই মোৰ চিধা চিধি কথা এটা মই কৈ দিওঁ তেখেতক এই অনুষ্ঠানটোৰ পৰা আচলতে আজি আমি তেওঁ বহিষ্কাৰ কৰি দিব লাগে না মোৰ সময় হৈ আছে মোৰ সময় হৈ আছে সেইটো কওঁ সেই গানটোৰ ওপৰত সকলোৱে আমি কওঁ এই গানটোৰ ওপৰত তেখেতে কি কয় তেখেতে কয়, সেইটো শুনা শুনক। নাপায়। আচ্ছা এইটো শুনক গানটোনো কি কথা গান সব আজিকালি যুৱক যুৱতীয়েৰা উঠিও আছাম সবৰ কাৰণে গান বাজছে ঠিক আছে আরে পার্টি উঠি হবা লাগে নহবা কিয় লাগে আরে ইয়াত কি ডুবাইত গৈ চাওক দিন ৰাতি পার্টি হৈ থাকে তাজমহল ডাঙৰীয়া সেইটো বেয়া কথা। ডুবাইও ক'ব, ডুবাই হৈ যাব। আপুনি কিয় আলোচনা কৰিব? পার্টি তো হৈ আছে পার্টি হৈ আছে ডুবাই নহয় এইখন। এনেকে আমাৰ বিকৃত কৰিব নোৱাৰে আমাৰ দেশখন আমাৰ ৰাজ্যখন বিকৃত কৰিব এটা নোৱাৰে আমরা হ'ব, হ'ব, সময় হৈ গৈছে হ'ব আপুনি উঠক, আপুনি আপোনালোক কাজিয়া নকৰিব হ'ব এক মিনিট মানুহ চাই আছে প্ৰিয় দৰ্শক সব উত্তেজিত হৈ গৈছে ইয়াত মাৰপিট হ'ব পাৰে প্ৰত্যেককে এটা এটা হেলমেট লাগিব পাৰে আপোনালোক আকৌ লগ পাম অহা সপ্তাহত আমি একেটা সময়তে আকৌ লগ হ'ম আজিলৈ নমস্কাৰ মোৰ ফালৰ পৰা মই হাত দাঙি দিছো মাৰপিট লাগিব এতিয়া এই হ'ল একো তেখেতক আৰু নাই তেখেতক আৰু নানিব ইয়াতে না তেখেতক আনাৰ দৰকাৰ নাই তেখেতে টিআৰপি আছে তো তেখেতে টিআৰপি আছে আজি মেইন টিআৰপি তেখে আৰু মই আপোনাৰো আছে চবৰে কাটাই নাই চব দেখা পাই আছে যি নহওক না মইতো প্ৰথমতেতো এইটো কদৰুদ্দিন ডাঙৰীয়াকটো হৈ গ'ল নেক্সট না বাইদেউ নেক্সট টাৰ্গেট গগৈ না গগৈ ডাঙৰীয়াক মই নেক্সট এপিছড মানে যিটো মানে আমাৰ টক শ্ব' হ'ব মই খেদাৰ ধান্দাত আছো ঠিক আছে দিয়ক কাজিয়া নহয় এতিয়া মিলা প্ৰীতি হ'ল হে আও দিয়ক বেয়া প্ৰগ্ৰামটো শেষ হৈ গ'ল হলবা বেয়া নাপো আপোনাৰ লগত আপোনাৰ না আপোনাৰ বাইদেউ মাতটো বৰ বেয়াকে আহে এনেকে চলি আছো আৰু দিয়ক আৰু ইলেকশ্যন কলা মানুহটো আমি নাজাঙে নেকি নে থাকি দিয়ক